মা গুৰু, মা শিক্ষক, মা আচাৰ্য, মা অধ্যাপক, মা শত শত যজ্ঞৰ বহি থাকা। গুড মৰ্নিং সকলোকে, কামনা কৰিছোঁ সকলো ভালে আছে আৰু মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। গ্ৰীণ চাটনি, এইফালে চচ, এতিয়া খাই দিওঁ আৰু চাহ কাপ তোলা। একদম ৰাতিপুৱা একাপ গৰম গাখীৰ চাহৰ সৈতে এটা ৰোল, এয়া খাই লওঁ এতিয়া। গ্ৰীণ চাটনি এয়া এতিয়া ৰ'দতে বহি আছোঁ, চাহ তাহ খালোঁ ৰাতিপুৱা। এতিয়া 10:30 মানেই হৈছে। বহুত দিন ভ্লগ কৰাই নাই, আজি ভাবিলোঁ ভিডিঅ' এটাকে কৰোঁ। এতিয়া সময় 10:30 মান হৈছে আৰু এয়া ৰিয়ানহঁতে এয়া খেলি আছে পিছফালে আৰু মা এয়া বহি আছে ৰ'দতে। আৰু আজি যিহেতু দেওবাৰ, লাহে ধীৰে কামবোৰ হৈ আছে, শুই উঠাও দেৰি। আৰু আজি এফালে যাম বুলি ভাবিছোঁ, ক'ত যাওঁ সকলোখিনি দেখুৱাই থাকিম, গতিকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ। এতিয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু অথনি যে কৈছিলোঁ ৰিয়াই মই এফালে যোৱাৰ কথা আছে। এতিয়া দুইজনী তালৈকে যাম। সৃষ্টিৰংগ ফাউণ্ডেশ্যন আৰু কবি সন্মিলনৰ উদ্যোগত এটি কবিতা অনুষ্ঠান আছে আৰু তালৈকে ভণ্টি পূৰবীয়ে কালিয়ে ফোন কৰি মাতিছিলে, গতিকে এতিয়া তালৈকে যাবলৈ ওলাইছোঁ আৰু তাত গৈ লগ পাই আছোঁ। ভিডিঅ'টো চাই থাকক। এয়া আহি পালোহি, ইতিমধ্যে অনুষ্ঠানটো আৰম্ভ হ'লেই। যোৰহাট জিলা কবি সন্মিলনৰ উদ্যোগত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী, এয়া চোতাল অনুষ্ঠান। এয়া সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ হৈছে। সদৌ অসম কবি সন্মিলনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত হৈছে। ইয়াৰ পিছতে আছে কবিতা পাঠৰ অনুষ্ঠান। এখন সাম্ৰাজ্য চৌদিশ আগুৰি মোৰ পিতাই উমলিছিল। এয়া হ'ল আমাক স্কুলত পঢ়োৱা বাইদেউ। আজি বহু বছৰৰ পাছত তেখেতক ইয়াতে লগ পাই বহুত ভাল লাগিছে। আঘোণৰ সোণোৱালী পথাৰত আঘোণাকায়ে ধান চপাইছে। ক্লান্ত শৰীৰৰ ভাগৰুৱা দেহাত প্ৰাণ পাই উঠিছে আহাৰ সঞ্চাৰ। সৌৱা আঁতৰত সোণ মইনা ৰংমনহঁতে লেচেৰি বুটলিছে। ডাঙৰি বন্ধা জৰ শব্দ সিহঁতে বিচাৰি পাইছে। কৌশৱৰ সেউজ মাদকতা ধানৰ ফুৰফুৰীয়া গোন্ধে সিহঁতক মতলীয়া কৰি তুলিছে। সোণগুটিৰ মাজতেই যেন মাজে মাজে ময়ো কেতিয়াবা দুই এটা কবিতা লিখোঁ আৰু তাত পাঠ কৰিবৰ কাৰণে কবিতা এটা লিখি নিছিলোঁ। এয়া অনুষ্ঠান, মা ধৰ্মানুষ্ঠান, মা গুৰু, মা শিক্ষক, মা আচাৰ্য, মা অধ্যাপক, মা শত শত যজ্ঞৰ ধুমৰাইত আশীৰ্বাদ। বছৰৰ শেষৰ দিনা এনেকুৱা এটা অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই সঁচাকৈ বিৰাটেই ভাল লাগিছে, কিন্তু সকলোবোৰ ভিডিঅ' কৰা নহ'ল আৰু। আমাৰ সদৌ অসম কবি সন্মিলন সমূহ অথবা জিলা ৰিয়াই অলকানন্দা গীতটিত ইয়াতে নৃত্য কৰিলে, কিন্তু ভিডিঅ' কৰা নহ'ল ভালকৈ। ঘৰ আহি পালোহি আৰু এইফালে খানাৰ কাৰণে যা যোগাৰ চলি আছে। আজি বাহিৰতে হ'ব খানা। একদম গান বজাবৰ কাৰণে ঠিক কৰি থৈছে আৰু এইফালে চবে জুই ফুৱাই আছোঁ। এয়া মা বাবা চব বহি আছে। এইফালে এয়া নতুন বছৰ বুলি মিঠাই আনিছে, চাহৰ সৈতে খাই লওঁ এতিয়া চবে। এইফালে কমলা, এইফালে আছে আমাৰ কেমেৰামেন ক'ত গ'ল? এইফালে মাংস বনি আছে। এয়া একদম জুই একদম ধুনীয়াকৈ ফুৱাই আছোঁ। এইফালে ৰান্ধনি আৰু বহি বহি বনাইহে আছে ন। মই চব যা যোগাৰ কৰি দিছোঁ এইফালে ওচৰতে। এয়া আৰু আজি হ'ল এইটো বছৰৰ শেষ দিন। দুইটা বহি আছেহি একদম জুইৰ ওচৰতে। এইফালে এতিয়া আমাৰ খানা ৰেডি হৈ গ'ল। বিশেষ একো বনোৱা নাই, ভাত মাংস আৰু এইফালে চালাড কাটি থৈছোঁ। ভিডিঅ'টো আজিলৈ ইমানেই। সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। নতুন বছৰটো সকলোৰে সুস্বাস্থ্য আৰু সুখ শান্তিৰ প্ৰাচুৰ্যৰে ভৰি পৰক, তাৰেই কামনা কৰি ভিডিঅ'টো আজিলৈ সামৰিছোঁ।